নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। এই ভিডিঅ'টিত অসমৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ কেইখনমান উল্লেখযোগ্য ছবিৰ নাম আপোনালোকৰ আগত তুলি ধৰিব বিচাৰিছোঁ। দুখনমান ছবিত তেখেতে সংগীত পৰিচালনা কৰিছিল আৰু দুখনমান ছবিত তেখেতে নিজেই পৰিচালনা আৰু নায়ক হিচাপে কাম কৰিছিল। ভিডিঅ'টোলৈ যোৱাৰ আগতে আপোনালোকে মোৰ চেনেল ছাবস্ক্ৰাইব, লাইক আৰু শ্বেয়াৰ কৰিবলৈ যেন নাপাহৰে। তেখেতে অভিনয় কৰা প্ৰথমখন ছবি হ'ল তুমি মোৰ মাথো মোৰ। তাৰপিছত দীনবন্ধুৰ পাছত তেখেতে অভিনয় কৰিছিল কাঞ্চনজংঘা, এখন ছুপাৰ ডুপাৰ হিট ছবি আছিল। তাৰপিছত আহিল মিছন চাইনা, এইখনো এখন ব্লকবাষ্টাৰ ছবি আছিল। ডক্টৰ বেজবৰুৱা, এখন ছুপাৰ হিট ছবি। এই ছবিখনত অভিনয় কৰিছিল জুবিন গাৰ্গৰ লগত আন্তৰ্জাতিক সম্পন্ন অভিনেতা আদিল হুছেইন। চাহ বাগানৰ ওপৰত নিৰ্মিত ছবি চিকাৰ, এই ছবিখনত সহশিল্পী আছিল সিদ্ধাৰ্থ শৰ্মা, আদিল হুছেইন আদি। মৃত্যুৰ আগে আগে তেখেত আন এখন ছবিত অভিনয় কৰি থৈ গৈছে। এই চিনেমাখনৰ নাম হৈছে ৰৈ ৰৈ বিনালে। এই ছবিখন সংগীত প্ৰধান ছবি। এই ছবিখন 30 অক্টোবৰত মুক্তি পোৱাৰ কথা। এই ছবিখনত সংগীত পৰিচালনা জুবিন গাৰ্গে কৰিছে। 2016 বৰ্ষত আন এখন ছবি তেখেতে অভিনয় কৰিছিল। ছবিখনৰ নাম আছিল গানে কি আনে। এই ছবিখনত অভিনয় কৰিছিল নিপুণ গোস্বামী, হিৰণ্য ডেকা আদিয়ে। এই ছবিখনতো সংগীত পৰিচালনা জুবিন গাৰ্গে কৰিছে। তেখেতে ছবিত অভিনয় কৰাৰ বাদেও ভালেমান অসমীয়া ছবি, বাংলা ছবি আৰু হিন্দী ছবিত সংগীত পৰিচালনা কৰি গৈছে। অহা ভিডিঅ'টিত তেখেতে সংগীত পৰিচালনা কৰা ছবিসমূহৰ নাম আপোনালোকৰ আগত তুলি ধৰিম। শেষত ধন্যবাদ।